মনতকৈ ভাল সাৰুৱা ঠাই নাই আৰু ক'তো নোপোৱা। ইয়াত যিহকে ৰুবা তাকেই বাঢ়িব, সি লাগিলে প্ৰেমেই হওক বা বিচাৰ। সদায় ধন্যবাদ দিবা ভগৱানক যিবোৰ বস্তু তোমাৰ আছে তাৰ বাবে, নহ'লে বা কিছুমান মানুহৰ ওচৰত এইটো কপালত নাথাকে যিটো তোমাৰ ওচৰত আছে। কষ্টৰ সময়ক পাৰ কৰিবলৈ প্ৰাৰ্থনাই হৈছে একমাত্ৰ এনেকুৱা এবিধ উপায় যি কেতিয়াও এনেই নাযায়। সদায় ইয়াৰ ওপৰত বিশ্বাস ৰাখিব, আহিবলগীয়া দিনবোৰ নিশ্চয় ভাল হ'ব। জীৱনটো দুদিনীয়া, এদিন নিজৰ অধিকাৰত থাকিব, সেইদিনা অহংকাৰ নকৰিবা, আৰু যিদিনা বিপৰীত হ'ব অকণমান ধৈৰ্য নিশ্চয় ধৰিবা। এই পৃথিৱীত ভাগ্যৱান সেইজনেই যিজনৰ ভোজনৰ লগতে ভোগো আছে, বিছনাখনৰ লগতে টোপনিও আছে আৰু ধনৰ লগতে ধৰ্মও আছে। সঠিক সময় আৰু সঠিক দিশ যদি খেলি মেলি হয় তেতিয়াহ'লে উদয় হোৱা সূৰ্যও ডুব যোৱাৰ দৰে লাগিব ধৰে। ক'বা সেইজনক যিয়ে কাকো নকয়, খুজিবা সেইজনক যিয়ে দিয়ে হাঁহি মুখে, সম্বন্ধ ৰাখা সেইজনক যিয়ে বৰ্তাই ৰাখে আনন্দত। কষ্ট আমাক তেওঁলোকেই দিয়ে যাক আমি অনুমতি দিওঁ। অচিনাকি মানুহেতো খুন্দা লাগিলেই চৰি বুলি কয়। চকুৰ পানীয়ে কেতিয়াবা কেতিয়াবা চকু চাফা কৰাৰো কাম কৰে। তেতিয়া আমি আপোনসকলক দেখা। এটা লাইক আৰু ছাবস্ক্ৰাইব কৰিব বুলি আশা কৰিলোঁ। ধন্যবাদ।